हेलो फ्रेंड वेलकम टू माय चैनल। आज आपलोকৰ মাজত আলোচনা কৰিম আপোনালোকে কেনেকৈ 1.5 GB MB ৰে গোটেই দিন ইন্টাৰনেট চলাব পাৰিব। আজি আপোনালোকৰ মাজত চাৰিটা সেটিং শেয়াৰ কৰিম। এই চাৰিটা সেটিং যদি আপোনালোকে ফলো কৰে তেনেহলে আপোনালোকে গোটেই দিন ইন্টাৰনেট চলাব পাৰিব, তথাপি আপোনালোকৰ MB শেষ নহব। গতিকে কেনেকৈ আপোনালোকে এই চাৰিটা সেটিংস কৰিব আজিৰ এইখন ভিডিঅ'ত দেখুৱাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ কাৰণে থাকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আপোনালোকৰ মোবাইলৰ ইউটিউবটো ওপেন কৰি ল'ব। ইউটিউবটো ওপেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা এটা ইন্টাৰফেস শো কৰিব। আপোনালোকে ওপৰত দেখা পাব প্ৰফাইল লোগো। আপোনালোকে প্ৰফাইল লোগোত ক্লিক কৰাৰ পিছত সেটিংছত ক্লিক কৰি দিব। সেটিংছত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা ইন্টাৰফেস শো কৰিব। আপোনালোকে ইয়াত দেখা পাব ডাটা সেভিং, ইয়াত ক্লিক কৰি দিব। আপোনালোকে এই অপশনটো আপোনালোকে চাব পাৰিছে। এই অপশনটো আপোনালোকে অন কৰি দিয়াৰ লগে লগে গোটেইকেইটা অপশন অন হৈ যাব। আৰু যে আপোনালোকে ইউটিউবাৰ হৈ থাকে তেনেহলে এটা কথা লক্ষ্য কৰিব লাগিব, হিটো হৈছে এই অপশনটো আপোনালোকে দেখা পাইছে। আপোনালোকে এই অপশনটো অফ কৰি দিব। যে কেতিয়া অফ কৰিব, যেতিয়ালৈকে আপোনালোকে ইউটিউবত ভিডিও আপলোড কৰিব। ভিডিও আপলোড কৰাৰ সময়ত এটো অফ কৰি দিব। ভিডিও আপলোড কৰা শেষ হোৱাৰ পিছত আপোনালোকে অন কৰি দিব। এটো যদি অন থাকে তেনেহলে আপোনালোকে ভিডিও আপলোড কৰিব নোৱাৰিব। 1 নম্বৰ সেটিংস কমপ্লিট। 2 নম্বৰ সেটিংস কৰাৰ কাৰণে আপোনালোকৰ মোবাইলত ফেসবুকত আহিব। আহাৰ পিছত আপোনালোকে প্ৰফাইলত ক্লিক কৰি দিব অথবা থ্ৰী লাইনত দেখাব। থ্ৰী লাইন ক্লিক কৰি দিব। সেটিংস আইকন অথবা তলত দেখাব সেটিংস প্ৰাইভেচি, ইয়াত ক্লিক কৰি দিব। তাৰ পিছত আপোনালোকে সেটিংসত ক্লিক কৰি দিব। সেটিংসত ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পাছত আপোনালোকে ইয়াত এটা অপশন পাব মিডিয়াত ক্লিক কৰি দিব। তাৰ পিছত ডাটা সেভাৰ এটো অন কৰি দিব আৰু আপোনালোকে তলত দেখাব নেভাৰ অটো প্লে ভিডিও এটো অন কৰি দিব। এটো অন কৰিলে কি হ'ব, আপোনালোকৰ এটো 40% MB শেষ মানে সেভ কৰিব। এটো যে অন থাকে তেনেহলে আপোনাৰ মানে কিছুমান ভিডিও অটো প্লে হৈ থাকে, মানে প্লে কৰিব নালাগে, এনে প্লে হৈ থাকে। এটো আজিৰ পৰা নহব। 3 নম্বৰ সেটিংস কৰাৰ কাৰণে আপোনালোকৰ মোবাইলৰ প্লে ষ্টৰটো ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত আপোনালোকে প্ৰফাইল লোগোৰ ওপৰত ক্লিক কৰি দিব। প্ৰফাইল লোগোৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা ইন্টাৰফেস শো কৰিব। আপোনালোকে সেটিংস আইকনটোত ক্লিক কৰি দিব। সেটিংস আইকনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা ইন্টাৰফেস শো কৰিব। ইয়াত দেখাব নেটৱৰ্ক প্ৰেফাৰেন্স। তো আপোনালোকে কি কৰিব, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে অটো আপডেট এপ ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এটো সিলেক্ট কৰি দিব ডু নট অটো আপডেট এপ। আপোনালোকৰ ওপৰৰ অপশনটো থাকিব পাৰে, আপোনালোকে যেটো নেকি একেবাৰে তলৰ অপশনটো এটো সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে 4 নম্বৰ সেটিংস কৰাৰ কাৰণে আপোনালোকৰ মোবাইলৰ সেটিংসত আহি যাব। আপোনালোকৰ মোবাইলত সেটিংসত অহাৰ পিছত আপোনালোকে ইয়াত দেখাব মোবাইল নেটৱৰ্ক অথবা আপোনালোকে ডিউল সিম নেটৱৰ্কো থাকিব পাৰে, অথবা আপোনালোকে সাৰ্চ দিব মোবাইল নেটৱৰ্ক অথবা ডিউল সিম নেটৱৰ্ক লিখি সাৰ্চ দিব। আপোনালোকে এটো ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে যিবিলাক এপ আপোনালোকে ইউজ নকৰে সেইবিলাক এপ আপোনালোকে পাৰমিশন বিলাক অফ কৰি দিব। পাৰমিশন বিলাক অফ কৰাৰ পিছত যিবিলাক আপুনি ইউজ নকৰে সেইবিলাক অফ কৰি দিব। অফ কৰাৰ পিছত আপোনালোকৰ অলপ তলত দেখা পাব এটা অপশন আছে ডাটা সেভিং মোড। আপোনালোকে এই অপশনটো আপোনালোকে অন কৰি দিব। বহুতৰে এটো নোটিফিকেশনত থাকে, গতিকে নোটিফিকেশনত থাকিলে এটো নোটিফিকেশন পৰা অন কৰি দিব, অথবা আপোনালোকে সেটিংসত আহি আপোনালোকে সাৰ্চ দিব ডাটা সেভিং মোড, এটো অন কৰি দিব। অন কৰাৰ পিছত আপোনালোকে ইয়াত দেখাব ৱেটলেছ এপ। এটো যে আপোনালোকে খুজি পায় মানে তেনেহলে এটো আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকে যিবিলাক এপ ইউজ কৰে আৰু নকৰে সকলো এপ আপোনালোকে পাৰমিশন বিলাক অফ কৰি দিব। এটো অফ কৰিলে কি হ'ব, আপোনালোকৰ মোবাইলৰ বেকগ্ৰাউণ্ডত যিবিলাক এপ নেকি ৰানিং হৈ থাকে এইবিলাক এপ এতিয়াৰ পৰা ৰানিং নহব। ফলত আপোনালোকৰ মোবাইলৰ MB টো সেভ হ'বই, আপোনালোকৰ বেটাৰী সেভ হ'ব, লগতে আপোনালোকৰ মোবাইলটো হেংও নকৰে। গতিকে ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব। যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ কাৰণে থাকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটোত এটা লাইক কৰি দিব। গতিকে কমেন্ট কৰি জনাব।